আজি বহুদিনৰ মূৰত আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি এটা আমি নতুন অভিজ্ঞতা আপোনালোকৰ সন্মুখত দাঙি ধৰিম বিচাৰোঁ। মই সেয়া কলেজীয়া দিনৰ কথা। মই তেতিয়াই কবিতা লিখিছিলোঁ আৰু গল্পও লিখিছিলোঁ লগতে, চুটি গল্প বিশেষকৈ। তো মোৰ তেনেকুৱা চুটি গল্প এটা মই আপোনালোকৰ সন্মুখত পাঠ কৰিব বিচাৰোঁ। আপোনালোকে নিশ্চয় শুনি পেলাই ভালেই পাব। মই গল্পটোৰ শিৰোনামা দিছিলোঁ সপোন, আশা আৰু সি। গাটো সিমান ভাল নহয়, তথাপি সি ওলাই যাব বুলি থিৰ কৰিলে। মাকে প্ৰথমতে বাধা দিলে, যদিও সি জোৰ কৰাত একো নক'লে। পদূলিমুখৰ গেটখন খুলি ভাবিলে, এতিয়া ক'লৈ যোৱা ভাল হ'ব? অভিনৱৰ তাতোতো সিমান বেয়া নালাগিব। পিছে সি ঘৰত আছেনে নাই? তথাপি অভিনৱৰ ঘৰলৈ যোৱাটোহে থিৰাং কৰিলে। বতৰ ডাৱৰীয়া, মাজে মাজে দুই এজাক কিনকিনীয়া বৰষুণ পৰিছে। ফিৰফিৰীয়া বতাহজাকে তাৰ মূৰৰ চুলিখিনি অবিনষ্ট কৰিছে। বহুদিন হ'ল চুলিখিনি নকটাৰ। ইয়াৰ বাবে মাকৰ কিমান দিন যে গালি খালে। কিন্তু কোনে বুজিব তাৰ মনৰ কথা? কিহৰ কাৰণে সি পাহৰি গৈছে চুলি কটাবলৈ? এইদৰে ভাবি ভাবি ৰাস্তাৰে কোনোবাই তাৰ ফালে চাইছে নেকি বুলি ইফালে সিফালে এবাৰ চকু ফুৰালে। নাই, কোনেও চাবতক। এই বতৰত তাৰ দৰে মূৰ্খ এটাইহে লেপৰ তলত সোমাই নাথাকি ৰাস্তাত খোজ কাঢ়িব পাৰে। এইদৰে ভাবি ভাবি সি গৈ থাকিল। ঐ, তই ইয়াত কি কৰি আছ? এতিয়াতো তোৰ ক্লাছ নাই, ঘৰলৈ নাযাওঁ নেকি? কিছু শাসনৰ সুৰত অভিনৱে তাইক ক'লে। অভিনৱৰ ক'তফালে চকু নুফুৰোৱাকৈ সি ক'লে, যাম অকণমান পিছত। ফাৰ্ষ্ট ইয়াৰৰ ক্লাছটো শেষ হ'বলৈ দেচোন। ফাৰ্ষ্ট ইয়াৰৰ ক্লাছৰ লগত তোৰ সম্পৰ্ক কি? লক্ষণ কিন্তু ভাল দেখা নাই দেই। অভিনৱে সন্দেহৰ চাৱনিৰে তাৰ ফালে চাই ক'লে। লগৰ বাকীবোৰেও অলপ উৎসুকতাৰে সিহঁতৰ কাষ চাপি আহিল। মৃণালে অভিনৱক কাণত কিবা ফুচফুচাই ক'লে। তাৰ কথা শুনি অভিনৱে চিঞৰি উঠিল, অ' সেইটোহে কথা! হোৱাট এ চইচ! অভিনৱৰ কথাত লাজ পালে সি। পিছে বাকীবোৰে একো ধৰিব নোৱাৰিলে। টোপনে কথাটোৰ উমঘাম একো ধৰিব নোৱাৰি সুধিলে, কি হ'ল অভি? অভিয়ে কিছু উৎসাহেৰে কৈ উঠিল, আমাৰ অপু প্ৰেমত পৰিছে। তাকো কাৰ প্ৰেমত জান? কাৰ? ফাৰ্ষ্ট ইয়াৰৰ সেই যে অশোকৈ ধুনীয়া ছোৱালীজনী, তাইৰ প্ৰেমত পৰিছে। তেনেতে মৃণালে চিঞৰি ক'লে, আহিছে, ঐ অপু চা, তাই আহিছে। তোমাৰ নামটো কি ভণ্টি? তাইৰ ওচৰলৈ গৈ সি লাহেকৈ সুধিলে। কি? তাই একো ধৰিব নোৱাৰি কৈ উঠিলে, নাই নহয় মানে তুমি ফাৰ্ষ্ট ইয়াৰৰ নহয় জানো? তাৰ অপ্ৰত্যাশিত প্ৰশ্নত থতমত খাই তাই ক'লে, হয়। পিছে আপুনি? মই ছেকেণ্ড ইয়াৰৰ। একচুৱেলি তোমাক লাইব্ৰেৰীত সদায় কিতাপ পঢ়া দেখা পাওঁতো, ভাবিলেও চিনাকি হৈ লওঁ। বেয়া নোপোৱাতো? নাই নাই, কিয় বেয়া পাম? তোমাৰ নামটো প্ৰিয়াক্ষী। অ', আপোনাৰ? অপু মানে অপূৰ্ব। আচলতে মোক সকলোৱে অপু বুলিয়ে মাতেতো, সেইকাৰণে অপুটোৱেহে ওলাই আহে। নাই একো নহয়, অপুদা বুলি মাতিম আজিৰ পৰা। অঁ হ'ব, ঠিক আছে। কিতাপ মেলি লৈছে যদিও মনটো নাই পঢ়া টেবুলত। সি আজি দিনটোৰ কথা ভাবি আছে। বহুদিনৰ পৰা ভাল লাগি থকা ছোৱালীজনৰ লগত কথা পাতি তাৰ মনটো যেন ক'ৰবাত গৈ আছে। সি সপোন দেখা আৰম্ভ কৰিলেই। পঢ়া শুনাত মনোযোগ নাই, কেৱল শুয়ে থাক। উঠ, ভাত হৈছে, উঠ উঠ। মাকৰ কঠোৰ মাতত থতমত খাই সাৰ পাই উঠিল সি। সপোনটো ভালেই আছিল। চেহ, এতিয়াই মাতিব লাগেনে? নিজকে সি ক'লে সি। কিতাপ দুখন আজি যিকোনো প্ৰকাৰে দিবই লাগিব। বহুদিনৰ পৰাই খুজি আছে। মেছেজো পঠিয়াইছে দুবাৰমান। নাই, আজি দিবই লাগিব। যথাসম্ভৱ তথাতোকেই সি ঘৰৰ পৰা কলেজলৈ বুলি ওলাল। কিয় বা এইকেইদিন তাৰ লাইব্ৰেৰীলৈ যোৱা সঘনে হ'ল সি নিজেই ক'ব নোৱাৰে। কিন্তু লাইব্ৰেৰীলৈ গৈতো তাৰ একো পঢ়া নহয়। তথাপি সি যায় মাথো তাইক চাবলৈ, অকণমান সময় কাষত পাবলৈ। প্ৰথম দিনাৰ কথা পতাৰ পৰাই সি যি সপোন দেখিবলৈ ধৰিলে, সেই সপোনে আজি যৌৱনপ্ৰাপ্ত হ'ল। অৱশ্যে তাৰ অলক্ষিতে গঢ়ি উঠা সপোনক লৈ সি গভীৰ বিশ্বাসী। সপোনবোৰক লৈ সি এতিয়া আশাৰ কাৰেং সজাত ব্যস্ত। কিন্তু হঠাৎ কি হ'ল?